ৰাইজসকল, অমৃত বৃক্ষ আন্দোলনৰ এপটোই কাম দিছিনে? মোৰলে কাম চাম একো দিয়া নাই আই। মোবাইলত এপটো লাৰি দিওঁ, পুতুতকে নহয়ে হয়। ক'ত যায় ক'বা নৰো, একো খোলায়ে নাযায়। কিমান জবুত তবুৰ হৈ মৰছো আজি দেওবাৰ নহয়নে? মোৰ আকৌ আৰ্টৰ স্কুল আছে। একেবাৰে সি ওচৰৰ বাইদেউ এটাই কৈছে, বুঢ়া গোহাঁই তই আজি স্কুলত যাবা নাংগে দেও পইচা পাতি হলেও দিম দে, তই আমাৰ কামখিনি কৰি দিবি। তাৰপিছত মই বোলো নাই, স্কুলত যাবা লাগবো দে, তাৰ পৰা আহি কৰি দিম। জানো মই MLA মিনিষ্টাৰ হে, একে গল দাঙি দাঙি চাই আছে হাতৰ তলৰ পে। কেতিয়া আহি পাও সেনকে একে মই আগবঢ়াই আনছি, বুঢ়া গোহাঁই আহিছে, শুনা চলি পুতু চলি কিমান কি ভাষা দি মাতছি, তাতকে আৰু মৰমৰ ভাষা নাই তাৰপিছত ঘৰত আহি পাই পেলাই কৈ দিছো ময়ো বোলো একে মোবাইলটো লৈ আঠে পেঠে কৰবা খুজছো, কাম নেৰে। তাৰপিছত আকৌ মই কৈছো এই চাহ ভাত দাউনে বাই হাত খুৰী হাত বেয়া চেয়া নাপাবি, পিছতকে হব কিজেনি। একে বুজি চুজি নাপৱে একেবাৰে ভুনভুনীয়া আলোচনা একেবাৰে সি একেখিনিকে কৰি দিবা নৰে আৰু বেলেগ কাম কৰি দিব দে। ঘৰৰ ওচৰৰ চলি বুলি ইমান মৰম কৰো, পিঠা পনা বনালিও খুৱাও, কেতিয়াবা লাৰু চাৰু বনালিও খুৱাও, সি আমাক আজিটো কাম কৰি দিবা নৰে। কিবা চাহ ভাত নাই এনকে কৱে বোলে, মইহে বোলে কিবা চাহ ভাত নাই বুলি কলো। সৌপা কথা আকৌ দুটামানে আকৌ ভুনভুনীয়া মেল পাতে, আকৌ দুটামানে আকৌ তোৰ মোবাইলটো কিবা বেয়া হৈছে বা ভালকে দেখাই লবিচোন, মংগলীত দেখো অহা যোৱা কৰিয়ে থাকা সেনকে কৈছে। মই কৈছো এয়া হেৰি নহয়, মোবাইলৰ দুখ নহয়, নেটৱৰ্কৰ দুখ। একে বুজি নাপাৱে দেহি মই জবুত তবুৰ কৰি মাছি একে আগত হৈ আছে। ৰাতিপুৱা পেইতা কমাক ওলাই আহিছো, একে বাটৰ ফালে ওলাই যাবাই নোৱাৰাকে জল হলো কি মোক একে দল বান্ধি জানো একেবাৰে গুণ্ডা পাইটি হে একে আগত ধৰি ৰাখে, ইফালে গুপ গুপেই যাব সিফালে গুপ গুপেই যাব। কে গাছৰ পুলিয়ে কি কৰছি, কোনবা জাগাত ঠানিও দিছি, সেচিয়া একো নাই। একেবাৰে চুলি নোহোৱা টপা মানুহৰ নিচিনা। এনেকে যদি গাছৰ পুলিটো উঘেলিছা তলে সেচিয়া একো নাই, গোবৰ মাটি দিলে এনেই লাউ দি থৈ দিছি হেমখা। আমাৰ ফালেতো একেবাৰে এই খুৰীহঁতে আনা পুলিকেইটা একে পাত চাত একো নাই, খুৰীহঁত ঠানিকেইটা ঠেং ঠেংকে আছে হেমখা। চৰকাৰে কি কৰবা খুজছি কবা নৰো। ক'বাত একেবাৰে বন ধ্বংস কৰছি, চাহপাতৰ গাছ ধ্বংস কৰছি, কৈ আকৌ নতুনকে গাছ ৰুব। এমুখা হেমুখা গাছ কোনদিনা কোনদিনা নহয় একো ভৰসা নাই। আগত ধৰি আছে দেহি একে দুটামানে ৰখি থাকে, আকৌ দুটামানে ভাত আনবা যায়, আকৌ সেইকেইটা ভাত পানী হলে বাই আমি ৰখিম যা তহঁত যা। মোৰ জানো গাই পিছে থিয়া হৈ আছে। মোৰ প্ৰত্যেক মুখতে ওলবা লাগে নে এই OTP আহিছি বুলি, একে ভিপি গেলৰ মাৰিলা মোৰ ওচৰলে বেয়াও লাগে দেহি। আমাৰ ওচৰৰে বুঢ়ী মানুহ এটা একেবাৰে পৰি হৰি পেলাই আগৰ দাঁতটো সৰিল, সৰু পুতাকক লগত লৈ পেলাই এই চিভিলত গৈছে। এতিয়া কি হব ভয়ে লাগি আছে, তেজ ওলাই আছে সৌকে। আৰু কাৰ লগত এনেকুৱা হৈছে, মোৰ নিচিনা অৱস্থা কাৰ হৈছে। ভিডিঅ'টো ভাল লাগিলে লাইক শ্বেয়াৰ এইবিলাক কৰবি।